হেল্ল' বন্ধুসকল, পোনপ্ৰথমতে মই ডায়ানা আপোনালোক সকলোলৈ দুৰ্গা পূজাৰ বহুত আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে পূজাটো যেন বহুত ধুনীয়াকৈ পাৰ হওক সমপৰিয়ালৰ লগত, হয়নে? আৰু দেৱীৰ আশীৰ্বাদ যেন আপোনালোকৰ সকলোৰে সংসাৰত বিৰাজমান থাকক, ঠিক আছে? চ' এই পূজাৰ সময়ত যেনেকৈ আপোনালোক চবেই জানে যে দেৱী পৃথিৱীলৈ আহে, হয়নে? আৰু পৃথিৱীৰ উৰ্জা শক্তি সাংঘাতিকভাৱে ষ্ট্ৰং হৈ থাকে। আৰু যিমান পাৰোঁ আমি এইটো সময়ত যদি আমি এফাৰ্মেশ্যনছ লিখিব পাৰোঁ নাইবা ক'ব পাৰোঁ, চাবচোন কিমান পজিটিভ ফিল কৰিব আপোনালোকে। চ' পাৰিলে এই 3টা এফাৰ্মেশ্যনছ আপোনালোকে ৰাতি শোৱাৰ আগে আৰু ৰাতিপুৱা ঠিক উঠাৰ পিছত শুই উঠি পিছত বিচনাতে এই 3টা এফাৰ্মেশ্যনছ ক'ব, হয়নে? কাৰণ কেতিয়াবা কি হয় জানেনে, মন্ত্ৰ মাতিলে আমাৰ মন্ত্ৰৰ উচ্চাৰণ যদি ভুল হয় তেন্তে এইটোতো এটা ডাঙৰ বিপদ। কিন্তু এফাৰ্মেশ্যনততো একো ভুল নাথাকে ন, এফাৰ্মেশ্যনছটো ক'ব পাৰে আৰু ঠিক এইটো ইউনিভাৰ্ছৰ লগত ধুনীয়াকৈ লিংক হয়। চ' গ্ৰেটিটিউড এফাৰ্মেশ্যন 3টা মই ক'ম, এই 3টা আপোনালোকে ক'ব, প্ৰত্যেক ৰাতিপুৱা ক'ব। ঠিক আজি মহালয়া ষ্টাৰ্ট হৈছে, আজিৰ পৰা একদম দশমীলৈকে কৈ যাওক, হয়নে? প্ৰথমটো হ'ল থেংক ইউ মা দুৰ্গা ফৰ ক্ৰিয়েটিং মি, হয়নে? ফাৰ্ষ্ট এফাৰ্মেশ্যনটো হ'ল ধন্যবাদ মা দুৰ্গা, তুমি যে মোক সৃষ্টি কৰিছা। ছেকেণ্ডটো হ'ল থেংক ইউ মা দুৰ্গা ফৰ মেকিং মি ছ' পাৱাৰফুল। চ' দ্বিতীয়টো হ'ল ধন্যবাদ মা দুৰ্গা, তুমি যে মোক ইমান শক্তিশালী বনাইছা। কাৰণ আমি প্ৰত্যেকগৰাকী নাৰীয়ে শক্তিস্বৰূপা, হয়নে? আৰু মা দুৰ্গাক আমিতো ধন্যবাদ জনাবই লাগিব এইটো কাৰণে। আৰু তৃতীয়তে হ'ল ক'ব যে থেংক ইউ মা দুৰ্গা ফৰ ক্লিয়াৰিং অল মাই অবষ্টেকলছ, ঠিক আছে? অসমীয়াত ক'ব ধন্যবাদ মা দুৰ্গা, আপুনি যে মোৰ সকলো বাধা বিঘিনি চাফা কৰি দিছে। ধন্যবাদ মা দুৰ্গা, আপুনি মোক সকলো বাধা বিঘিনি পাৰ কৰাই দিছে, ঠিক আছে? এই 3টা এফাৰ্মেশ্যনছ কৈ যাওক, প্ৰেক্টিছ কৰি যাওক আৰু ৰিজাল্টটোতো বহুতেই ভাল। আপোনালোকৰ মনটো বহুত ভাল লাগিব এইখিনি কোৱাৰ পিছত, যেতিয়া আপুনি সদায় ক'ব, হয়নে? ভিতৰৰ পৰা আপোনালোকে ধুনীয়া এটা উৰ্জা, ধুনীয়া এটা শক্তি ফিল কৰা ষ্টাৰ্ট কৰিব, ডিভাইন ফিলিং এটা হ'ব। আৰু তাৰ উপৰিও আপোনালোকে লিখি ল'বও পাৰে এই 3টা বস্তু, লিখি পেলাই গাৰুটোৰ তলত থৈ পেলাই, যিটো আমি পিলো মেনিফেষ্টেশ্যন টেকনিক বুলি কওঁ। এইটো মেনিফেষ্টেশ্যন নহয়, এইটো জাষ্ট গ্ৰেটিটিউড, ভগৱানক আমি ধন্যবাদ জনাইছোঁ, হয়নে? সদায়তো কিমান খুজিম আৰু খুজিয়েতো আছোঁ, ভগৱানে দিয়ে আছে, খোজাৰটো আমাৰ সীমা নাই। ধন্যবাদেই জনাওঁচোন এবাৰ গ্ৰেটিটিউড দিওঁ মা দুৰ্গাক, যেনেকৈ আমাক জীয়াই থৈছে, উশাহ লৈ আছোঁ, হয়নে? জীয়াইটো থৈছে, খাইতো আছোঁ, উশাহটো লৈ আছোঁ, আপোনাৰ লগত কথা পাতি আছোঁ, সেইটো কাৰণে এইবাৰ ধন্যবাদ জনাওঁ, ঠিক আছে? কৰি যাওক, প্ৰেক্টিছ কৰি যাওক, ফল নিশ্চয় পাব। মা দুৰ্গাৰ সকলোকে আশীৰ্বাদ কৰি যাব, ঠিক আছে? চ' আকৌ লগ পাম নতুন এটা বিষয় লৈ, নতুন এটা টপিক লৈ। চ' মই ডায়ানা সকলোকে মৰম জ্ঞাপন কৰি আজি ইয়াতে বিদায় ল'লোঁ।